Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন ব্লগ লৈ আকৌ আহিছো। তো গাইস আজি যাবলৈ ওলাইছো শিৱ মন্দিৰলৈ আৰু বায়ে মানে বহুত দিনৰ পৰা লগ ধৰি আছিল মোক যাবই পৰা নাছিলো। তো আজি মানে ফাইনালি যাবলৈ ওলালো। তো আপোনালোককো দেখাম আজি কোনটো মন্দিৰত যাও আৰু লগতে আজি দিনটো কি কৰো। তো ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। তো গাইস আমি ঘৰৰ পৰা ওলালো আৰু এইজনী নেনাবা বহুত টাইম ৰখা পিছত ফাইনালি টমটম এখন পালো আৰু এতিয়া গৈ আছো মন্দিৰলৈ মই আপোনালোকক তাত লগ পাই আছো তো চাই থাকিব আৰু এতিয়া আমি গৈ আছো শিৱস্থানলৈ তাত কেইবাটাও শিৱ মন্দিৰ আছে আৰু এইখিনি জেগা আমি পানীগাঁও চাৰিআলি দি হৈ পেলাই জেগাডোখৰলৈ গৈ আছো তো আপোনালোকক মই গোটেইখিনি দেখাই যাম ভিডিওটো চাই যাব আৰু এয়া আমি পালোহি শিৱ মন্দিৰ আৰু এতিয়া প্ৰথমতে ধূপচাকি কিনি লওঁ তাৰ পিছত ভিতৰত সোমাম তো চাই থাকক আপোনালোকে আৰু এয়া আমি মন্দিৰৰ ভিতৰত সোমালো আৰু এতিয়া প্ৰথমতে চাকি বন্তি জ্বলাই লওঁগে তাৰ পিছত মই আপোনালোকক লগ পাই আছো আমি ধূপচাকি জ্বলালো আৰু এতিয়া শিৱলিংগত গাখীৰ ঢালিবলৈ গৈ আছো এইটো সাইডে ভিতৰলে লিংগ আছে তো ইয়াতে সকলোৱে ইয়া গাখীৰ পানী ঢালি আছে তো গাইস আমি মন্দিৰলৈ আহিলো আৰু আহি সেৱা কৰিলো বন্তি চাকি জ্বলালো এইফালে আশীৰ্বাদ লৈ আছে আৰু আপোনালোকক মই চৌহদটো অলপমান দেখাই দিম ধুনীয়া লাগিছে বহুত তো চাই থাকক এইফালে আশীৰ্বাদ দি আছে চাকি ধূপ জ্বলালো আৰু প্ৰসাদ চখাত ললো আৰু এতিয়া অলপ টাইম আছো মন্দিৰটো চাই আছো গোটেইটো এয়া চাওক কাছ বহুত কেইটা আছে ন কেইটা দুটা আছে নেকি হা বহুত আছে ইয়াত এইফালে গাইস কলাক্ষেত্ৰ ইয়াত কিবা ফাংচন পাতে আৰু ইয়াতো আছে শিৱলিংগ ইয়াতো জ্বলাব পাৰে বন্তি চাকি আমি ভিতৰতে জ্বলালো আমি অকণমান বাহিৰৰ সাইডটো অলপমান চাই আছো আৰু আপোনালোককো দেখাও মন্দিৰ জ্বলাব পাৰিলো হয় ন
আৰু ইয়াতে বিছনাৰ নিচিনা এখন আছে, কি হয় মই ভালকে নাজানো। তো গাইছ আমি ওলালো মন্দিৰৰ পৰা। পাহাৰখন খুলিবই নোৱাৰিছোঁ ন। বান্ধি দি পেলাই ভুল কৰে। এইজনী কেনেকুৱা লাগিলে? মজা লাগিলে মন্দিৰটো আৰু সেৱা কৰিও ভাল লাগিলে। এতিয়া যামগৈ আৰু ঘৰলৈ। তো গাইছ আমি মন্দিৰৰ পৰা আহিলোঁ, মানে বজাৰ চজাৰো কৰিলোঁ, এইফালে বজাৰ অলপো কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত কি হয় গৈ ব্লগটো চাই থাকক। হাই গাইছ, অথনি মন্দিৰৰ পৰা আহি পেলাই ভাত পানী খাই শুই গ'লোগৈ আৰু বাও গ'ল, অথনি গ'লগৈ আৰু এতিয়া ভাতি পেলাই অকণমান মাৰ লগত ওলাই যাব ওলাইছোঁ বজাৰলৈ। আৰু তাতে ৰাখী বন্ধনো আহি আছে, তো ভাইটিৰ কাৰণে ৰাখী এডালো চাংগৈ। তো ওলাইছোঁ মা আৰু মই, অলপ বজাৰো কৰিবলগীয়া আছে, তো ভিডিঅ'টো চাই যাব। হাই গাইছ, আজি হৈছে নেক্সট ডে আৰু আজি হৈছে ৰক্ষাবন্ধন আৰু আজি আমাৰ ঘৰলৈ দাদাও আহিছে। মানে মই প্ৰতি বছৰে মোৰ ভাইটি এটা আছে, মই তাকেই পিন্ধাওঁ ৰাখী, আৰু এইবাৰ দাদাকো পিন্ধাম। তো দুইটা এতিয়া ৰেডি হৈছে, ময়ো ৰেডি হৈ গ'লোঁ আৰু এতিয়া পিন্ধাব আহিছোঁ। তো চাই থাকক আপোনালোকে। ओके गाइस, राखी पिन्धाলোঁ আৰু এইফালে পইচাও পালোঁ আৰু এতিয়া ভাত খাম গোটেইকেইটাই। তো আজি কি আইটেম কৰিছে বলক দেখাম। এইফালে চিকেন, বেছি একো নাই আইটেম, চিকেন, তাৰপিছত এইফালে চালাড অকণমান আৰু ভাত। এইফালে মায়ে ভাত বাঢ়ি আছে আৰু এয়া দাদা, মা, মই বহিছোঁ আৰু ভাত খাবলৈ।